Hello guys, নমস্কাৰ মই মাধুৰী গগৈ আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম জনালো যেহেতু মোৰ দাদাৰ বিয়াৰ ভিডিও একেদিন আপোনালোকক দেখুৱাই আছো আপলোড কৰি আছো আপোনালোকে সকলোৱে চাই আছে বহুত বহুত ধন্যবাদ সকলোৱে মৰম দিব লাইক কৰিব কমেন্ট কৰিব আৰু বিয়া যদি ভিডিওসমূহ ভাল লাগিছে তেনেহলে শেয়াৰ কৰিব দাদাৰ বিয়াৰ ব্যাচেলৰ পাৰ্টি চলি আছে গটিকে ব্যাচেলৰ পাৰ্টিটো মই কেলে নেদেখাও আসলতে ব্যাচেলৰ পাৰ্টিত মোৰ একো কাম নাই কিন্তু ভিডিও দেখুৱাৰ তাগিদাত মই আপোনালোকক আমাৰ ঘৰত চলি থকা দাদাৰ বিয়াৰ ব্যাচেলৰ পাৰ্টিলৈ লৈ গৈ আছো গটিকে এয়া মই মোৰ ৰুমৰ পৰা উলাই গৈ আছো আৰু আপোনালোকক ব্যাচেলৰ পাৰ্টি কেনেকৈ চলি আছে কেনেদৰে চলি আছে কোন কোন আহিছে সকলোবোৰ দেখুৱাম এয়া ড্ৰয়িং ৰুম কোন আহিছে মামু বাইদেউ আহিছে নেকি এইফালে দেউতা বহি আছে অ তুকু আহিছে এয়া মোৰ ওৱান এণ্ড অনলি ভাগিন ইমান দিন পিছত এইফালে মামু বাইদেউ আহিছে এইফালে মাহী আহিছে So guys, yeah, so this is bachelor party. So guys, ini bachelor party choli ase. Here. পাৰ্টি চলি আছে যদি মোৰ ইয়াত একো কাম নাই তথাপিও আপোনালোকক ভিডিও দেখুৱাবলৈ মই ইয়ালৈকে আহিছো এফালে মিদুল দাই বনাইছে কি বনাইছা এফালে চলি আছে ছাগলী মাংস টেষ্ট কৰিব আহিছে মই এবাৰ গতিকে টেষ্ট কৰোঁতে মই নিশ্চয় আহিম আৰু আপোনালোকক ব্যাচেলৰ পাৰ্টিত কি কি হৈছে মই সকলোবোৰ আপোনালোকক ভিডিঅ'টোৰ মাজেৰে দেখুৱাম আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাব আৰু এইফালে আমাৰ ৰভাৰ কাম চলি আছে যিহেতু আমাৰ বিয়াখন বিবাহ ভৱনত বিয়া হ'ব গতিকে ঘৰতো সৰুকৈ এনেদৰে যিহেতু ঘৰতো নিয়ম নীতিবোৰ কৰা হ'ব গতিকে ৰভাৰ আয়োজন আমাৰ ঘৰতো কৰা হৈ আছে আৰু অলপ পাছত সকলোবোৰ মানুহ আহি পাব কিন্তু আজি মিদুল দাই লিড লৈ আছে আজি কি কি আইটেম আছে বঢ়িয়া তো মই এটা এটাকে টেষ্ট কৰিম আৰু সকলোকে দেখুৱাম কেনেকুৱা হৈছে মোৰ ব্যাচেলৰ পাৰ্টিত আগতে কৈছোঁ মোৰ একো কাম নাই গতিকে মই ভিতৰত যাম কিন্তু মোৰ কেমেৰাটো মই দাদাৰ হাতত দি গৈছোঁ দাদাই আপোনালোকক সকলোবোৰ দেখুৱাই যাব গতিকে কেমেৰাটো তোৰ হাতত দিছোঁ ব্যাচেলৰ পাৰ্টিৰ সকলোবোৰ ভিডিঅ' মোৰ দাদাই আপোনালোকক দেখুৱাব সেয়া মই দাদাক দিছোঁ আৰু মই গৈ আছোঁ ভিতৰত এইফালে মাহী আহিছে বা আহিছে গতিকে মই ভিতৰত যাওঁ চামাৰৰ লগতে আজিৰ পাৰ্টিটো বাৰু একদম পুৰা ফুল লিডিঙত আছে মোৰ বৰ্তা ল'ৰা মিদুল গগৈ ফুল লিডিঙত আছে গোটেই মানুহ মাতাৰ পৰা বনোৱালৈকে ভাল বনাই এয়া বনাই আছে আৰু আহিছে বহু মোৰ বৰ্তা ল'ৰা এইপিনে আছে মিটু কলিতা এইপিনে আছে আৰু হেৰি ক'ত গ'ল মই আমাৰ প্ৰণৱ আহিব আৰু এজন আছে আহিব প্ৰায় মিদুল কেইজনমান হ'ব কৈ দে মানুহ কিমান 20 জন মিদুলে সেয়াই কথা So guys, আজি ব্যাচেলৰ পাৰ্টিও চলি আছে আৰু ইফালে দাদাৰ ফাৰ্ষ্ট বিয়াৰ প্ৰথমটো গিফ্ট দাদা মোৰ পেহীৰ ছোৱালী বিলু পেহীৰ ছোৱালী মামু বাইদেউ দিছে সো এইটোত আছে ডিনাৰ সেট ফাৰ্ষ্ট গিফ্ট কেনেকুৱা লাগিছে একদম ভাল লাগিছে একদম বিয়া বিয়া লাগিছে সো আমি খুলিম এতিয়া ডিনাৰ সেটটো আনবক্সিং সো এতিয়া আমি আনবক্সিং কৰি আছো আৰু মোৰ মাতটো অকণমান ভাঙিছে কিয়নো এইকেইদিন বহুত মানুহ বেছি গান লাগিছে মোৰ ভণ্টিৰে দেই কষ্ট কৰিছে কিন্তু বহুত ডেকোৰেশ্যনো কৰিছে So guys, এইটো হল এটা ডিনাৰ সেট লাউপালা বহুত ধুনিয়া থ্যাঙ্কস টু মামা এতিয়া চলি আছে ব্যাচেলৰ পাৰ্টি উইথ মাই ব্ৰোজ এণ্ড ফ্ৰেণ্ডছ এয়া ৰবীন্দ্ৰ দা থ্যাংক ইউ ভেৰি মাছ মোৰ চব চিন্তাক দাদা হয় ৰবীন্দ্ৰ দা এইপিনে মনু আছে এইপিনে আছে বকুল লুডু মোৰ চব ভাই হয় এইবিলাক আসল যেতিয়া বিয়া পপ্ৰছিলে পবিত্ৰ ছোৱালী গান পালিবই এতিয়া আৰু খানা চলি আছে খানা চলাব এতিয়া মটন এইটো কি দালি নেকি দালি বনাইছে আকৌ কোন স্পেচিয়েল ৰান্ধনি মিদুল গগৈ
কেনেকুৱা লাগিল ধৰ্মেন দা টেষ্টি হৈছে নে মৃদুলে ভাল বনাইছে নে ওকে অ থ্যাংক ইউ থ্যাংক ইউ আপোনালোকৰ না দাদা থাকিলে আমাৰ কি লাগে আৰু থ্যাংক ইউ এইপিনে উৎপল কেনেকুৱা লাগিলে একদম বিয়াৰ শুভেচ্ছা থাকিল আন্তৰিক শুভেচ্ছা থাকিল থ্যাংক ইউ জবৰদস্ত হ'ব আচ্ছা আমাৰ দৰা জুই এ ওয়াও ৰক এয়া কেনেকুৱা বনাইছে মৃদুলা কেনেকুৱা বনাইছে মৃদুলে খানা ভাল বনাই জ্বালা বহুত দিয়ে জ্বালা আজি কম দিব দিছিলো বিয়াৰে কম এইটো মৃদুল গগৈ এইটো মৃদুল গগৈ এই খাই আছে কি বনাইছে বিয়া 2 তাৰিখে আমি যাম চবে আৰু মিদুলদাই বহুত কষ্ট কৰিছে প্ৰথম মিদুলদাই আহিছে আহি একদম বনাইছে তাৰপিছত প্ৰণৱ আহিছে মনু আহিছে আৰু এজন আহিছে নে ইজন আহিছে নামটো মই নাজানো পংকজ বকুল এপিনে আছে কুশল কুশল এটা ডান্স কৰিম বুলি কৈছিলে ধুনীয়া কাকো এৰি নিদিয়ে বোলে পুৰা ৰেডি হৈ আছে এপিনে মনু আছে চাহৰিৰ লগত গানটো নাচিব লাগিব দেই কেনেকুৱা লাগিছে খাই কেনেকুৱা লাগিল কোৱা ভালে লাগিছে দাদা বুলি কওঁ চিয়'ৰ পাৰ্টি এনজয় কৰিছা মজা পাৰ্টি এনজয় কৰিছ এইটো মোৰ বৰ্তা ল'ৰা বকুল এইপিনে এতিয়া তই মই একেলগে খাম দেই প্ৰণৱ বহুত ভাল কুক হয় কি কৈছ একেলগে আৰু মই এইফালে চবৰ লগতে আছো এয়া বেচেলাৰ পাৰ্টি চলি আছে সকলোৱে ফূৰ্তি কৰিছে চবকে আন্তৰিক ধন্যবাদ জনাইছো গালিবোৰ দি আছে বকুলে আৰু মোৰ বন্ধু উৎপল হালৈ নিউজ 18 তুমি মোক কি দিবা থ্যাংক ইউ একমাহ হৈছে থ্যাংক ইউ তুমি এতিয়া মোক কি দিবা মাটন দি আছা ওকে টেষ্টি বনাইছে কিন্তু জ্বালা দিছি ভাবি আছে বিয়াখন কেতিয়া আহে দেখিছ কথা এইপিনে গোটেইবোৰ আছে তোমালোকে বহা সকলোৱে একেলগে বহো